আজি নুমলীগড় বাবা থানলৈ আহিছিলোঁ। এতিয়া বৰ্তমান দেওপাহাৰলৈ গৈছোঁ। হয় নাই বাৰু? দেওপাহাৰলৈ গৈ আছোঁ। ষ্টেপকেইটা উঠিম 300-350মান হ'ব। তাৰ পৰিৱেশটো অকণমান আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। চাওক কেনেকুৱা লাগে উঠি গৈ। যদি আপোনালোকে আহিবলৈ মন কৰে আহিব পাৰে নিশ্চয়। যদি ভিডিঅ'টো ভাল পায়, এই ভিডিঅ'টোৰ কথা কৈছোঁ, যদি ভিডিঅ'টো ভাল পায় এটা লাইক কৰিব আৰু এটা কমেণ্ট কৰিব। বৰ্তমান এতিয়া মন্দিৰলৈ গৈ আছোঁ। ৰানিঙত আছোঁ বাৰু, প্ৰব্লেম হেলমেট নাই, পুলিচটো নাই বাৰু, নিজৰ চেফটি হয় কিন্তু পিন্ধিলে। তো গৈ আছোঁ। পামগৈ নাই এতিয়া? পামগৈ হয় নাই? বেছি দূৰ নাই, পালোঁগৈ আৰু জাষ্ট অনলি 1 মিনিট ৱেইট কৰক। উঠি আমনি লাগিব নেকি? উঠি আমনি লাগিব নেকি নাজানো, উঠি গৈ চাওঁ কিমানকণ উঠিব পাৰোঁ। হয়নে বাৰু? ভাগৰ লাগিলে মোৰ কিন্তু। দেখো ষ্টেপকেইটা হিচাপ কৰিবি, ঠিক আছে? হা পাৰিবি, নিশ্চয় পাৰিবি, চেষ্টা কৰিলে হ'ল। ভাগৰ লাগিছে না? লাগিছে নাই? তই গৈ থাক অকণমান লাহে। এইফালে ভৰাই দিয়া হ'ল। বৰ্তমান প্ৰসাদ ল'ব লাগে। মন্দিৰলৈ আহিলোঁ এতিয়া বৰ্তমান, তো লাইন পাতিব লাগিব চাগে। লাইনত মানুহ দেখিছোঁ বাৰু, তো তাত গৈ ৱেইটিং কৰোঁ প্ৰসাদৰ কাৰণে। নেক্সট আপোনালোকক মন্দিৰৰ ভিতৰৰ পৰিৱেশটো অকণ দেখুৱাবলৈ চেষ্টা কৰিম। বহুত গৰম লাগিছে, চ' আইচক্ৰীম খাইছোঁ। অলপ আইচক্ৰীম ব্যৱহাৰ কৰিলে অলপ হয়তো ঠাণ্ডা লাগিব পাৰে, হয়নে? দিব তোমাৰ আইচক্ৰীমটো দেখুৱাই দিয়া অলপ। এয়া গৰমৰ কাৰণে আইচক্ৰীম খাবলগীয়া হৈছে। তেনেকুৱা অলপ শ্বৰ্টকাট মাৰি দিওঁ আৰু ওপৰলৈ যাবলৈ চেষ্টা কৰোঁ। এতিয়া গৈ থাকোঁ।
বেছি টাইম নালাগে পাবলৈ, জাষ্ট অনলি 1 মিনিট। চ' আমি তললৈ নামি নামি গৈ থাকোঁ আৰু বেছিকণ নাই বাৰু, অলপ দৌৰিব লাগিব চাগে, হয়নে? অ' জীয়াই জীয়াই মৰিব কৈছোঁ নহয়। গৰমত জীয়াই জীয়াই মৰিব। আচ্ছা ঠিক আছে, মৰিব পাৰে, কিন্তু মইতো নমৰোঁ, বহুত আশা লৈ জীয়াই আছোঁ। যাওঁতে যিগীয়া কিছুমান স্তম্ভ ইয়াত পৰি আছে, আপোনালোকে প্ৰত্যক্ষ কৰিব পাৰে। এইটোৱে সেইটো বিখ্যাত মন্দিৰটো, আপোনালোকৰ কিমান চনৰ আগৰ সেইটো ক'ব নোৱাৰিম ভালকৈ, যদি ইয়াৰ উত্তৰটো মই দিব পাৰোঁ নিশ্চয় আপোনালোকৰ পাছত মই জনাম। কম আৰু বেছি ষ্টেপ নাই, পালোগৈ বৰ্তমান। হয়তো আৰু অলপ ভাগৰ লাগিব পাৰে নেকি, ঠিক নাই। ঠিক আছে, সেইটো এটা ৰাস্তা আছে, সেইটো ৰাস্তা আমি নাযাওঁ হয়নে বাৰু? আমি এইটো ৰাস্তাই অকণমান যাবলৈ চেষ্টা কৰিম। একচুৱেলি এতিয়াৰ মন্দিৰ নহয়, নুমলীগড় বাবা থান ক'লে এইটো বিখ্যাত আছে, আপোনালোকে গুগলতো চাৰ্চ কৰিব পাৰে, পাব কিমান চনত স্থাপিত হৈছিলে এই দেওপাহাৰৰ ওপৰত। ইয়াৰ পৰা চাওক, পৰিৱেশটো চাওক, দূৰণিত এখন পাহাৰ আছে ওচৰতে। আমিতো বৰ্তমান পাহাৰতে আছোঁ, হ'লেও চাবলৈ ভাল পাব, কিন্তু ইমান আছে পৰিৱেশটো দেখুৱাইছোঁ, চাই থাকক। আৰু ওপৰলৈ উঠিম, চাই থাকিব ভিডিঅ'টো ন। উঠিছোঁ, চেষ্টা কৰিছোঁ, অলপ ভাগৰ লাগিছে বাৰু, লাগাটো লাগিবই, দেওপাহাৰ চাবলৈ আহিছোঁ তেতিয়া অলপ ভাগৰ লাগিবই, ন প্ৰব্লেম। আহি থাকক, চাই থাকক, অলপ ভাগৰ লাগিছে। আৰু বহুতকণ বাকী আছে হয়নে? আছেনে বাকী? বহুত আছে। ঠিক আছে, চ' বাকী থকাকণ আমি সম্পূৰ্ণ কৰি দিম বুলি ভাবিছোঁ, পাৰিছোঁ। অলপমান জিৰণি লৈ লওঁ নি? নাই নাই, ঠিক আছে, অলপ জিৰণি লৈছোঁ। ইয়াৰ পৰা আৰু এটা পৰিৱেশ চাওক।
ভিডিঅ'টো চাই কেনে পালে জনাব লাইক কৰিব কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব